আশাতে জীয়াই থাকে মানুহৰ হেঁপাহ আৰু হেঁপাহতেই থাকে কৰ্মৰ লক্ষ্য আৰু উদ্দেশ্য আৰু তাৰ পিছত ফল। সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভকামনা যাচিছোঁ আৰু ইয়াৰ লগতে প্ৰেৰণা বৰাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সকলোৰে জীৱনত সুখ শান্তি আৰু সমৃদ্ধিৰে উপচি পৰক। সকলোকে বহুত বহুত মাঘ বিহুৰ শুভকামনা যাচিছোঁ। আমাৰ অসমীয়াসকলৰ বিহু বুলি ক'লেই প্ৰধানকৈ পিঠা পনা লাড়ু জলপান এইবিলাকেই প্ৰাধান্য পায় নহয় জানো। আৰু ইয়াৰ লগতে মই যিহেতু কেকো বনাওঁ গতিকে কেক এটাও বনাই দিলোঁ। যিহেতু ঘৰত খাবলৈ বনোৱা হৈছে গতিকে চিম্পুলকৈ এনেই বনাইছোঁ আৰু ওপৰত একো ডেক'ৰেশ্যন কৰা নাই। ভোগেৰে উপচি পৰক আমাৰ মৰমৰ ভোগালী, মেজিৰ ৰঙা জুয়ে নাশ কৰক সমাজৰ সকলো অশান্তি, ভোগালীয়ে আনক কেৱল সুখ আৰু সমৃদ্ধিৰ বতৰা। যিহেতু ভোগালী মানে হৈছে ভোগৰ উৎসৱ গতিকে পিঠা পনা জা জলপানৰ লগতে মাছ মাংসটো খাবই লাগিব নহয় জানো। গতিকে আমাৰ আয়োজন আছিলে লোকেল মুৰ্গী হাঁহ আৰু মাছ। মাটিমাহৰ সোৱাদেৰে মিঠা আলুৰ মিঠাৰে বৰা চাউলৰ আঠাৰে জহা চাউলৰ সুগন্ধিৰে প্ৰতিজন অসমীয়াৰ জীৱন ভোগালীৰ ৰং ধেমালিৰে উপচি পৰক তাৰে কামনাৰে। আৰু এইদৰে হাঁহৰ মাংস চুঙা দিয়া হৈছে আৰু ইয়াৰ ৰেচিপিটো অতি সোনকালে আপোনালোকৰ ওচৰত আগবঢ়াই দিম। মেজিৰ জুয়ে নাশ কৰক দুৰ্যোগ অপায় অমংগল, সকলোৰে জীৱনলৈ বৈ আহক শান্তিৰ সোঁত তাৰে কামনাৰে ভোগালী বিহুৰ শুভকামনাৰে।